সেই বন্ধুসকল মই জীয়াবৰ বন্ধুসকল আপোনালোকে চাগে সকলোৱে মোক চিনি নাপায় তে বন্ধুসকল আপোনালোকে সকলোৱে মোক চিনি পাব তে বন্ধুসকল আপোনালোকৰ তাত এইটো চেহাৰা ফাৰ্ষ্টত চাগে অচিনাকি লাগিব তে বন্ধুসকল আপোনালোকে লাহে লাহে এইটো চেহাৰা আপোনালোকে চিনি পাই থাকিব এইটো আমাৰ জীৱনৰ ফাৰ্ষ্ট ব্লগ হয় আৰু আপোনালোকৰ তাত যদি আমাৰ ব্লগটো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তে মই আপোনালোকক কৈছোঁ যে এইটো আমাৰ জীৱনৰ ফাৰ্ষ্ট ব্লগ হয় তেতিয়াহ'লে আপোনালোকে আমাক অলপ ছাপোৰ্ট কৰিবলৈ নাপাহৰিব তে আজিকালি আপোনাৰ কি হৈছে সকলোৱে আপোনাৰ ব্লগ ভিডিঅ' বনাই আছে তে ময়ো মোৰ মোবাইল লৈ পেলাই ওলাই আহিছোঁ ব্লগ ভিডিঅ' বনাবলৈ তে বন্ধুসকল আমাৰ ভিডিঅ' কোৱালিটিটো ইমানো বেছি ভাল নহ'ব পাৰে কাৰণ আমাৰ মোবাইলটো অলপ কম দামী হয় তে বন্ধুসকল আমি চেষ্টা কৰিম যিমানটো ভাল কৰি আমাৰ ভিডিঅ'টো এডিট কৰিব পাৰোঁ আমি তেনেকৈ কৰিম তে বন্ধুসকল আপোনালোকে যে ভিডিঅ' ক্লিপটো চাই আছে এইটো আবেলিৰ হয় কাৰণ দুপৰীয়া আমি ভিডিঅ' বনোৱা নাই কাৰণ ৰ'দৰ কাৰণে বহুতো প্ৰব্লেম হৈ আছিল তে এতিয়া আপোনাৰ বতৰটো অলপ ভাল হৈ আছে তে আমি ব্লগটো বনাম ভাল বুকুতে বিয়পা অভিমানী ধাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে তে বন্ধুসকল এটা প্ৰব্লেম হৈছে কেনেকুৱা প্ৰব্লেম হৈছে আপোনাৰ মানে মোৰ মোবাইলৰ চাৰ্জাৰটো বেয়া হৈ গৈছে তো চাৰ্জাৰটো বেয়া হোৱাৰ পিছত কি হৈছে মই ঘৰত গৈ পেলাই মই মাক কৈছোঁ যে পইচা অলপ দিবলৈ এতিয়া মা দিছে গালি কৈ আছে যে তই পইচা দি কি কৰিবি তই খালি এইটো কিনি থাক সেইটো কিনি থাক এতিয়া মোৰো বেয়া লাগি গৈছে মোৰ বেয়া লাগিলে আৰু কি হ'ব মোৰতো আপোনাৰ চাৰ্জাৰ কিনিবই লাগিব চাৰ্জাৰ নিকিনিলে মই ইউটিউবত ভিডিঅ' কেনেকৈ এডিট কৰি পেলাই মই আপলোড কৰিম এতিয়া বন্ধুসকল মই অলপ চলপ মই গালি খালোঁ গালি খোৱাৰ পিছত মা কি কৰিলে মা 2 মিনিট খং কৰিছে তাৰপিছত মায়ে এনেকৈ মিচিকৈ হাঁহি দিছে আৰু মোক টকা 500 টকা দিছে যাবা এটা চাৰ্জাৰ কিনি আনিবলৈ এতিয়া বন্ধুসকল আজিতো ভিডিঅ' আপলোড কৰা নহ'ব এতিয়া ভিডিঅ' আপলোড কৰাটো আপোনাৰ কি হ'ব কালি ৰাতিপুৱা হৈ যাব ভিডিঅ' আপলোডটো তে বন্ধুসকল কি হৈছে মোৰ 2টা কিডনী আছে 2টা কিডনীৰ পৰা মই এটা কিডনী বেছি দিছোঁ এটা কিডনী বেছি দি পেলাই মই কি কৰিছোঁ মোবাইল লৈছোঁ মোবাইল লোৱাৰ উদ্দেশ্য কি যে মই ভিডিঅ' বনাই পেলাই মই আপলোড কৰিম তে বন্ধুসকল এতিয়া মই ভাবিছোঁ যে মই জীয়াই থাকিব পাৰিম কিন্তু কি হৈছে মই ভাবিছোঁ এটা কিডনী দি মই জীয়াই থাকিব পাৰিম তে এতিয়া কি হৈছে মই সেই কিডনীটো আপোনাৰ চেকআপ কৰাইছোঁ তে ইমান ডাঙৰ ফুটা ওলাইছে তে বন্ধুসকল এতিয়া মই থাকোঁ হৈছে নাথাকোঁ মই নাজানো মুঠতে বন্ধুসকল আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব বন্ধুসকল মই যে আপোনালোকক এইমাত্ৰ কিডনীৰ কথাটো কৈছোঁ এইটো আপোনালোক সঁচা বুলি ভাবিছেনে নহয় এইটো মই আপোনাৰ কি হৈছে পাব্লিক ছাপোৰ্ট পাবলৈ মই কৈছিলোঁ তে বন্ধুসকল যিয়ে হওক মই মেহনত কৰি আছোঁ আপোনালোকে এইটো ফল দিব লাগিব আপোনালোকে ইমানটো মৰম দিব লাগিব তেহে মই আগুৱাই যাম তে বন্ধুসকল আশা কৰোঁ যে আপোনালোকে আমাক ছাপোৰ্ট কৰিব বুলি বন্ধুসকল আমি আৰু চেষ্টা কৰিম যে আপোনাৰ ইয়াতছে আৰু ভাল ভিডিঅ' আপোনালোকৰ মাজত আমি লৈ যাব পাৰোঁ তে বন্ধুসকল আজিৰ ব্লগ ইমানতে সমাপ্ত কাৰণ মই বহুতো চেষ্টা কৰিছোঁ যে মানে ভিডিঅ'টো অলপ ভাল কৰিবলৈ মই যিমানটো পাৰিছোঁ মই সিমানটো কৰিছোঁ আৰু বন্ধুসকল আপোনালোকৰ তাত যদি আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল আজিৰ ভিডিঅ' ইমানটোৱে সমাপ্ত বাই বাই তোমাৰ সমান হ'ব তুমি জানো বুজানে